নাৰিকল পাতেৰে প্ৰস্তুত কৰা টুপি পিন্ধি কঠীয়া তলিত নামি কঠীয়া সিঁচিলে মন্ত্ৰী অতুল বৰাই। প্ৰায় 145 বিঘা মাটিত সামূহিকভাৱে ৰঞ্জিত শালিকে ধৰি বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰাৰ উদ্দেশ্যে পৰম্পৰাগত ৰীতিৰে কঠীয়া সিঁচিলে মন্ত্ৰীগৰাকীয়ে। গ্ৰাম্য অৰ্থনীতি সবল কৰাত কৃষি কৰ্মই শক্তিশালী কৰিব বুলি মন্ত্ৰী অতুল বৰাৰ মন্তব্য। 10 বিঘা ভূমিত কঠীয়া সিঁচি বিগত 60 বছৰে 145 বিঘা ভূমিত 5খন গাঁৱৰ ৰাইজে সমবায় ভিত্তিত এই কৃষি কৰ্ম কৰি আহিছে। অত্যাধুনিক কৃষি পদ্ধতিৰে সমবায় ভিত্তিত কৃষি কৰ্মেৰে স্বাৱলম্বিতাৰ লগতে বৰ্তমান সময়ত এক আদৰ্শ প্ৰতিষ্ঠাৰ লক্ষ্যৰে লৈছে এই পদক্ষেপ। কঠীয়া সিঁচা এই কাৰ্যসূচীত অতুল বৰাৰ লগত সংগ দিয়ে ৰাজহ মন্ত্ৰী যোগেন মহন, সাংসদ তপন গগৈৰ লগতে অগপৰ যুৱ নেতা সুনীল ৰাজকোঁৱৰে। উল্লেখযোগ্য যে 1960 চনতে প্ৰতিষ্ঠা হোৱা অসমৰ এখন অন্যতম পুৰণি কৃষি পাম সমবায় সমিতি বীৰংগনা মূলা গাভৰু কৃষি পাম সমবায় সমিতিৰ উদ্যোগত আয়োজিত সামূহিক কৃষি কাৰ্যৰ শুভাৰম্ভ কৰা হয়। নামঘৰত সেৱা জনোৱাৰ পিছতে জয়সাগৰৰ ঐতিহাসিক ডিমৌ পথাৰত কৃষিমন্ত্ৰী অতুল বৰাই কঠীয়া সিঁচা পৰ্ব শুভাৰম্ভ কৰে। মফিদুল ইছলামৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।